নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে, কুশলে আছে। মোৰো ভাল। মই ইউটিউব চেনেল লগতে ফেচবুক পেজৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ওলাইছোঁ ঘৰ যাবলৈ বুলি। মনটো বহুত বেছিয়ে ভাল লাগি আছে। কি কাৰণে ভাল লাগি আছে আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু এয়া মই আহি পালোঁ ডেকাৰগাঁও ষ্টেচন। যিহেতু মই ঘৰলৈ অহা যোৱা কৰিলে ট্ৰেইনতে অহা যোৱা কৰোঁ, কাৰণ ট্ৰেইনত অহা যোৱা কৰিলে খৰচটো অলপ কমতে হয়। প্ৰথমে টিকটটো কাটি লৈ এয়া আহি মই বহি গ'লোঁ মোৰ ছিটত। আৰু এয়া পাই গ'লোঁ ৰাঙাপাৰা ষ্টেচন। ইয়াতে ইঞ্জিন চেঞ্জ কৰিব, কাৰণ যিহেতু ৰঙিয়া যোৱা ৰুটটো বেলেগ হয়। তো ডেকাৰগাঁৱৰ পৰা প্ৰথমে ৰাঙাপাৰাৰ পৰা আকৌ ইঞ্জিন চেঞ্জ কৰি ডাইৰেক্ট ৰঙিয়া। মই ঘৰ গৈ পাম 9টা 20 মানত পাম। আৰু তাৰ পৰা ৰঙিয়া ষ্টেচনৰ পৰা মোক ভাইটিয়ে আহি লৈ যাব। আৰু এয়া চাওক, ঘৰলৈ গৈ থাকোঁতে ৰাস্তাৰ চাৰিওফালে চাহ বাগানবোৰ আছে। আগতে যে চাহ বাগান চোৱাৰ বহুত হেঁপাহ আছিলে, কাৰণ আমাৰ ঘৰৰ ওচৰত কোনো ধৰণৰ বাগান নাই। এতিয়া যে আহি কেৱল চাৰিওফালে বাগানেই বাগান, আৰু মনটো বহুত বেছি ভাল লাগে এনেকৈ যেতিয়া চাৰিওফালে সেউজীয়া সেউজীয়া পৰিৱেশবোৰ দেখা পাওঁ। আৰু এয়া মই আহি পালোঁ খণ্ডিগড় ষ্টেচন। ৰাতি 9:30 বাজিলে। মই ৰঙিয়া পাব লাগিছিল 9টা 20-ত, কিন্তু ঘৰ পাওঁতে 10টা 10:30 হ'ল। ভিডিঅ' কৰা নহ'ল। সেয়ে এয়া হ'ল বাৰ ছোৱালী। আৰু এতিয়া ওলাইছোঁ গাঁৱত এখন সকাম আছিলে, সকামখন খাব যাবলৈ বুলি। মই আৰু লগতে বাৰ ছোৱালীজনী, আৰু এই দুজনী হ'ল দাদাৰ ছোৱালী। মই যদি এতিয়া ঘৰলৈ আহোঁ, সিহঁতকেইজনী মোৰ সংগী, আৰু আমাৰ ঘৰৰ পৰা কেতিয়াও ঘৰলৈ যোৱাৰ নামেই নলয়। আৰু এয়া খানা খালোঁ, খাই আকৌ ঘৰলৈ আহিব ওলালোঁ। দেখিছেনে তাই ফূৰ্তি একেবাৰে ফ্ৰকটো সেই কৰি ঘূৰি আছে। আৰু চাওক, আজি আছিলে আমাৰ জ্বালা পতা। আপোনালোকে বাৰু জ্বালা পতা চিনি পায়নে? এইফালে এইটো গঞ্চনা হয়, গোন্ধ কচু বুলিও কয় কিছুমানে, আৰু আপোনালোকে বাৰু কি বুলি কয় নাজানো। এনেকৈ গঞ্চনাৰ বাকলিখিনি গুচাই ল'ব, ওপৰৰ চালখিনি। আকৌ এইফালে আদা, আৰু এয়া হৈছে জলকীয়া গুড়ি, তেল দি কিনে সানি থৈছে মায়ে। এইখিনি আদা কাটি লৈছে সৰু সৰুকৈ। আৰু এইফালে গঞ্চনাৰ পাত ধুই আছে, কাৰণ তাতে জ্বালা পতাখিনি সোমাই কিনে গাঁৱত বিলাব। আমাৰ গাঁৱত নিয়ম এটা আছে যে কেঁচুৱা জন্ম পালে গাঁৱত মোমাইকহঁতৰ গাঁওখনতো জ্বালা পতা বিলাব লাগে। আৰু মোমাইকহঁতৰ পৰা মানে ভাগিনীয়েকৰ গাঁৱতো জ্বালা পতা বিলাব লাগে। আৰু এয়া গাঁৱৰ খুৰী বৰমাকেইজনীয়ে জ্বালা পতা সানি আছে। ইয়াতে জলকীয়া গুড়ি আছে, মিঠাতেল, নিমখ, ধনিয়া গুড়ি, জিৰা গুড়ি, আদা আৰু গঞ্চনা সকলোখিনি মিক্স কৰি জ্বালা পতা বনোৱা হয়। আৰু এয়া আমি প্ৰত্যেক ঘৰে ঘৰে বিলাব লাগিব এখন এখনকৈ। আৰু এয়া চাওক, গোটেইখিনি মানে সমান পৰিমাণৰ হ'লেহে মানে সোৱাদটো উঠে। সেয়েহে সিহঁতে মিলাই মিলাই চাই আছে। তেলটো অকণমান কম হোৱাৰ কাৰণে আকৌ তেল দিলে। আৰু এয়া পাতখন যে দেখিছে, পাতখনত এনেকৈ এচামুচ দুচামুচকৈ দি পেকিং কৰি ল'ব জ্বালা পতাখিনি। আৰু ইয়াৰ পৰা আধা জ্বালা পতা আমি বাৰ ঘৰলৈ দিম, কাৰণ সিহঁতৰ গাঁওখনতো বিলাবলৈ দিব লাগে। এয়া আমাৰ নিয়ম হয়। আপোনালোকৰ ফালে বাৰু কেঁচুৱা জন্ম পালে কি বিলায় কমেণ্ট কৰি জনাবচোন। আৰু মই এতিয়া আহি আছোঁ বাৰ ঘৰলৈ বুলি জ্বালা পতা লৈ, কাৰণ সিহঁতৰ ঘৰত বিলাব নেক্সট দিনাখনেই। আৰু বতৰটো যে এইকেইদিন বহুত বেয়া, কেৱল বৰষুণ। আৰু এয়া ফাইনেলি আহি পালোঁ বাৰ ঘৰখন। আৰু এয়া আমাৰ বাৰ ল'ৰা। মই প্ৰথমবাৰ দেখিছোঁ, মনটো বহুত বেছি ভাল লাগিছে। তালৈ মনত পৰিও আছিলে। আৰু আজিৰ ভিডিঅ'টো ইমানলৈ আজিলৈ আহিছোঁ ৰাইজ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে লাইক কমেণ্ট কৰিব, আৰু লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিও দিব।